সকলোকে মোৰ আন্তৰিক প্ৰণাম জনাইছোঁ। বন্ধুসকল, বিদ্যালয় কেৱল এখন শিক্ষা অনুষ্ঠান নহয়, ই হৈছে মানুহ গঢ়াৰ পবিত্ৰ স্থান। কিন্তু সময়ৰ সোঁতত এই পবিত্ৰ স্থানেও বহু প্ৰত্যাহ্বান, সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। সেই অনুভৱ, সেই আত্মসমালোচনা আৰু এক নৱজাগৰণৰ আহ্বান জনাইছে সুকবি বাবুল বৰাদেৱে বিদ্যালয় নামৰ শীৰ্ষক কবিতাটোৰ জৰিয়তে। আশা কৰোঁ আপোনালোক সকলোৱে কবিতাটো নিশ্চয় আদৰি ল'ব। কবিতাৰ শিৰোনাম বিদ্যালয়। বিদ্যালয় এখন মন্দিৰৰ দৰে, ইয়াত জ্ঞানৰ পোহৰ বিলায়। কিতাপেই ভগৱান, শিক্ষক পূজাৰী, শিক্ষাৰ্থী ভক্ত। দৈনিক পূজা অৰ্চনা মানৱ সম্পদ গঢ়াৰ, সমাজ গঢ়াৰ, জাতি গঢ়াৰ। দুটা শ্ৰেণীৰ লোক থাকে, বিতৰণকাৰী আৰু গ্ৰহণকাৰী। বিতৰণকাৰীয়ে হিয়া উজাৰি দিয়ে, গ্ৰহণকাৰীৰ ফুটা আচলেৰে। কিছুমান সৰকি পৰে আৰু কিছুমান ৰৈ যায় চিৰস্থায়ী হৈ। নানাজনৰ নানা কৌশল, আগুৱাই যাওক সকলোৱে, শ্ৰেষ্ঠ হওক জীৱন যুঁজৰ। মন্দিৰত ঘণ্টা বাজে, পূজাৰ দেৱতা সলনি হয়, পূজাৰী সলনি হয়, ভক্ত সলনি নহয়। কোনোৱে লৈ যায় পোহৰৰ কণিকাবোৰ আৰু কাৰোবাৰ লাগে সন্ধননি প্ৰসাদ গ্ৰহণৰ। পূজাৰীয়ে বাৰে বাৰে চেষ্টা কৰে সকলো বুজিবলৈ, তথাপিও হতাশ মনীয়া। বিদ্যালয় এখন বৰ জটিল, নানান সমস্যা। পূজাৰীৰ প্ৰতিফলে বিপদ, কঠোৰ বেষ্টনী, ক্ষমতা আনৰ হাতত। স্বাধীনতাৰ মৃত্যু হয় প্ৰতিদিনে, অৰ্হতা মূল্যহীন। মন্দিৰ ভাগত স্খলন ঘটিছে, মূল উদ্দেশ্য পতন হৈছে। এটি নৱজাগৰণৰ নিতান্তই প্ৰয়োজন। জ্বলি থকা মমবাতিডালক ধ্বংসকাৰী বতাহৰ পৰা বাধা দিবলৈ এটি নৱজাগৰণৰ নিতান্তই প্ৰয়োজন। ধন্যবাদ।